আমি আজি ৰাতিপুৱা ওলাই আহিলো দেই ড্ৰেছটো দেখি ৰাইজে বুজিও পাব পাৰে ক'ত যাওঁ বোলে কৈ দিয়কচোন বাইদেউসকল কিয় যাওঁ বাৰু কিয় যাওঁ কৈ দিয়ক লাখপতি বাইদেউ হয় নেকি কোনে দিবহি আচ্ছা আমি টেম্পুত বহিলো দেই আমি গাড়ী কিমান দূৰত ৰাখিছো আমি 3 কিলোমিটাৰ আগতে গাড়ী ৰাখি এতিয়া খোজকাঢ়ি আহি আছো ইমান জাম ৰাস্তাত গাড়ী নাহে আৰু দেই 10,000 টকা লাগে 10,000 লাগে চবকে তেও আজি দুবছৰ হৈ সেই চাৰিবেৰৰ মাজত আবদ্ধ আছিল কিন্তু আজি তেওঁলোক আমাৰ দেশৰ একোগৰাকী গীত নিৰ্ণয় কৰোতা তেওঁলোকৰ কষ্ট তথা আমাৰ চবৰে ভোক লাগিছে দেই আমি কিবা এটা খাবৰ কাৰণে আহিছোঁ হোটেলো নাই বেছি অকণমান হোটেল আহিছোঁ কি খাব আহিছ ইয়াত কি খাবি চাহ নাই ঘুগুনি আৰু কণী খাবি আমাৰ লাখপতি বাইদেউহঁতে উপায়তে বাটতে বহিব লগা হৈছে দেই লাখপতি বাইদেউ ৰাস্তাত উপস্থিত লাখপতি বাইদেউ কি নাপালা আমাৰ লাখপতি বাইদেউ গৰমত থাকিব পৰা নাই লাখপতি বাইদেউ টকা নালাগে লাগে তাত নোযোৱা কেলে জেগাই নাই শুনি গ'ল বা আমাৰ হিমন্ত মামাই ভাষণ দি আছে মাত ফাঁহ লাগি গৈছে দেই আমি গুচি আহিলোঁ আধাতে বহিবও জেগা নাই একো নাই গুচি আহিলোঁ দেই এতিয়া ঘৰত যামগৈ আৰু চব একো নাপালোঁ চেক নাপালে কেতিয়া পাব ঠিক নাই নমস্কাৰ সকলোকে আমি এতিয়া ঘৰ পালোহি দেই একদম মাথা চাথা পুৰা বিষাই আহিছে টিঙাই আহিছে তাত আমি এখনেই হোটেল দেখিলোঁ তাতো মানুহ ভিৰ লাগি আছিল আমি চাহে খাবলৈ নাপালোঁ বাকী বিচাৰি ফুৰিলোঁ চাহৰ দোকান নাই ৰাতিপুৱাই যাবলৈ ইমান হাহাকাৰ লাগিলে আমিহঁতে ভাতৰ পৰা চিঞৰি থাকিল
গতিকে চাহ একাপো খোৱা নহ'ল ঘৰত। যি কি নহওক বাৰু এতিয়া ঘৰতে খাম আৰু আহি পালোঁ যেতিয়া। আজিলৈ আহিছোঁ আৰু বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'বোৰ ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি দিব।